সকল নমস্কাৰ জয় হিন্দ জয় আই অসম মই ইব্ৰাহিম আনসাৰী আৰু আপোনালোকে চাইছে আনসাৰী ডিফেন্স ইউটিউব চেনেল আৰু বন্ধুসকল যোনে যোনে মোৰ ইউটিউব চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেল এটা সাবস্ক্ৰাইব কৰি আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব কাৰণ আপোনালোকে জানে যে আমি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা হয়। তো হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বহুত ল'ৰা ছোৱালী যেনে মোৰ লগৰ কেইটা ল'ৰা আছে এইবিলাক মোক মানে কমেণ্ট কৰি থাকে বোলে কি ইব্ৰাহিম আমাৰ এবিইউবিৰ কাট অফটো কিমান যাব পাৰে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত। কাৰণ মই দেখিছোঁ ময়ো আগতে এনেকৈ আছিলোঁ যে মই ইউটিউবত চাৰ্চ কৰিছোঁ বোলে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ কাট অফটো কিমান যাব পাৰে। মানে একো ইউটিউবাৰ এনে দেখা নাই যোনে আমাৰ হাইলাকান্দিৰ বিষয়ে ভিডিঅ' বনায় মানে। সেইকাৰণে মই ভাবিছোঁ যে আমি আমাৰ হাইলাকান্দিৰ ল'ৰা ছোৱালীক মানে অলপ মটিভেশ্যন দিম, যেনে এইসকলে মানে যেনে ৰিটেনত অলপ ধ্যান দিয়ে। তো আজি মই ভিডিঅ'টোত লৈ আহিছোঁ যে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ কাট অফটো কিমান যাব পাৰে। এইটো মই পূৰা একচেপ্টেড কোৱা নাই, কাৰণ যেতিয়াৰ পৰা SLPRBয়ে নিদিয়ে তেতিয়াৰ পৰা কোনো ইউটিউবাৰে এনে ক'ব নোৱাৰে যে এডজাষ্ট কাট অফটো কিমান যাব পাৰে। মানে মোৰ এটা আইডিয়া, যেনে যোৱা বছৰ কিমান গৈছিল বা ইয়াৰ আগৰ বছৰ কিমান গৈছিল ইয়াৰ ওপৰত ভিত্তি কৰি আৰু পোষ্টৰ ওপৰত ভিত্তি কৰি মই ভাবিছোঁ আপোনালোকক এটা আইডিয়া দিম, যেনে আপোনালোকক মানে পঢ়াত মনটো অলপ আহে আৰু ৰিটেনটো হ'বলৈতো আৰু বেছি দেৰি নাই। আপোনালোকে জানেই যে মানে আমাৰ CM ছাৰ, অসমৰ CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিলে যে যিটো মাৰ্চ মাহত এক্সামটো হ'ব, আৰু ময়ো ভাবিছোঁ মাৰ্চত হ'ব, কাৰণ জানুৱাৰীতে আছে আমাৰ SIৰ এক্সাম। তাৰপিছত ফেব্ৰুৱাৰীতো নহয়, কাৰণ ফেব্ৰুৱাৰীতো ইলেকশ্যন আছে। সেইকাৰণে ময়ো ভাবিছোঁ মাৰ্চতেই হ'ব। তো বলক আজিৰ ভিডিঅ'টো আপোনালোকক মই জনাব বিচাৰিছোঁ। মই যোৱা বছৰ যিটো কাট অফ লিষ্ট এইটো ক'বলৈ গ'লে আমাৰ জেনাৰেল কেণ্ডিডেটবিলাকৰ গৈছিল আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ যিটো জেনাৰেল হয় 47.86, আৰু OBC MOBC বিলাকৰ কাৰণে গৈছিল 45.16, আৰু SCৰ কাৰণে গৈছিল 45.55, আৰু STৰ কাৰণে 43.30। তো বন্ধুসকল, মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে যোৱা বছৰ পোষ্টটো কিমান আছিল আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত 36। এই বছৰ প্ৰায় মানে ডাবল হৈ গ'ল, কাৰণ এই বছৰ আহিছে 70। তো পোষ্টৰ ওপৰত মই ভিত্তি কৰি ক'বলৈ গ'লে যেনে এই বছৰ আমাৰ ল'ৰা ছোৱালীয়ে অলপ ভালকৈ কৰিছে মানে ইমান নহয় যে কোনে ছোৱালী মানে ল'ৰা ইমান পাইছে ইমানে নহয়। সকলো ল'ৰাই 52, 53 পোৱা নাই, কাৰণ আমাৰ যিটো কৰিমগঞ্জ জুনিটিলাৰ যিটো বতৰ আছিল, যিটো ফিল্ড আছিল, এইটো ইমান ভাল নাছিল। যিটো আমাৰ লং জাম্পৰ ট্ৰেকখন অলপ মানে বেয়া আছিল। তো এইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মাৰ্কটো উঠাব নোৱাৰিলে। তো জেনাৰেল কাট অফ গৈছিল 47.86। মানে এই বছৰ কাট অফটো গ'লে মোৰ আইডিয়াত মানে এটা কথাই আহিছে যে হয়তো মানে 1 মাৰ্ক কমিব পাৰে, নহ'লে 1 মাৰ্ক বাঢ়িব, কিন্তু বেছিকৈ নাযায়। কাৰণ 50, 51 ইমান নাযাব, কাৰণ কমন নাম্বাৰটো মই তাতে আপোনালোকে চিনি পায়, মই নামটো মেনশ্যন ক'ব নোৱাৰোঁ কাৰণ এইটো মানে অলপ আছে। তো ইয়াতে আমাৰ কৰিমগঞ্জত এজন ছাৰ আছিলে। মই ছাৰজনক সুধিছিলোঁ যে ছাৰ আমাৰ কিমান ল'ৰা ছোৱালী পাছ কৰিলে বা ল'ৰা কিমান পাছ কৰিলে। ছাৰে মোক এটা আইডিয়া দিলে, মই তাৰ পৰাই আপোনালোকক ক'বলৈ গৈছোঁ। তো মই ছাৰৰ আইডিয়াৰ পৰা মই ছাৰক সুধিছিলোঁ যে ছাৰ মানে কমন নাম্বাৰটো কিমান হয় যেতিয়া OBCৰ ইণ্টাৰভিউ আছিল। তো ছাৰে ক'লে যে কমন নাম্বাৰটো OBCৰ 48 হয়, আৰু হাইলাইট মাৰ্ক হৈছে 51, 53। তো সকলো ল'ৰাই মানে 51, 52, 53 ইমান পোৱা নাই, কিছুমানে পাইছে। ক'বলৈ গ'লে আপোনালোকে জানে যে ৰিটেনটো যেতিয়া মাতে তেতিয়া মানে এটা পোষ্টৰ আণ্ডাৰত 5জনকৈ মাতিব। তো 5জনকৈ যেতিয়া মাতে তেন্তে হ'লে 48 পোৱা ল'ৰা এইটোত যাবই। মই OBC বিলাকৰ কাৰণে কৈছোঁ 48, মানে 48টো বহুত হাই কৈছোঁ মই, কাৰণ এইটো মোৰ এটা আইডিয়াত কৈছোঁ 46.60, 30 ইমান যাব পাৰে। তাৰপিছত
যেটো জেনাৰেলৰ আপোনালোকে নিশ্চিন্ত থাকক 47 48ত থাকিব মোৰ যেটো আইডিয়া আমি যেটো একসেপ্টেড কৰিছো তাৰ পিছত এসসি বিলাকৰ কাৰণে 45 যাব পাৰে আৰু এসটি বিলাকৰ কাৰণে 44 বা 44 পইণ্ট ইমান যাব পাৰে তো আপোনালোকে টেনশন নলব জুনে 48 মাৰ্ক পাইছে মই জেনাৰেল এসসি এসটি সকলোবিলাক ওবিসি এমওবিসি সকলোবিলাকক কৈছো মই হাইলাকান্দি ডিস্ট্ৰিক্টৰ বিশেষকৈ যিমান লৰা ছোৱালীয়ে 48 পাইছে তে আপোনালোকে টেনশন নকৰিব আপোনালোকে ভালদে পঢ়ক মানে এক্সামটো ভালদে দিয়ক এই নাম আহিব নাহিব এটো বেলেগ কথা কিন্তু মই ভাবিছো যিনো 48 পাইছে আপোনালোকে পঢ়ক একো টেনশন নব নালাগে ধুনিয়াকে পঢ়ক আপোনালোকৰ ৰিটেনটো একদম ভালকে দিয়ক যেতিয়া ফিজিক্যালত আপুনি কম মাৰ্ক পাইছে তাৰপিছত আপোনালোকে ৰিটেনত অলপ হাই কৰি দিয়ক হৈ যাব আৰু এতিয়া একো নালাগে কাৰণ আৰু হৈছে ফাইনেল মেৰিটটো অলপ কমকৈ যাব কাৰণ কি জানা যেটো আমাৰ এসএসসি জিডিৰ আপোনালোকে জানেই যে এসএসসি জিডিৰ যেটো ৰিজাল্ট ওলাইছে আমাৰ অসমৰ বা আমাৰ হাইলাকান্দি ডিস্ট্ৰিক্টৰ পৰা বহুত লৰা ছোৱালীয়ে পাইছে যোনে ফিজিক্যালতো ভাল নাম্বাৰ পাইছে তাৰপিছত এসএসসিত ইহঁতৰ সিলেকশন হৈ গৈছে তে ইহঁতেতো দিব নোৱাৰে কাৰণ জানুৱাৰীৰ 6 তাৰিখ লৈ যাব তাক মানে ট্ৰেনিঙত লৈ যাব এই কাৰণে কৈছো আপোনালোকে ভালদে পঢ়ক তেন্তে হলে আপোনাৰ মানে ভিডিওটো যদি ভাল লাগে তেন্তে হলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু আপোনাৰ বন্ধুসকলৰ লগত শেয়াৰ কৰি দিবা তো আজিৰ ভিডিওটো ইমানেই জয় হিন্দ জয় আই অসম